নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ কঁঠাল গুটিৰ এটা ড্ৰাই ফ্ৰাই ৰেচিপি। অলপ ইউনিককৈ বনাবলৈ চেষ্টা কৰিছোঁ। কঁঠাল গুটিটো আমাৰ অসমীয়াৰ আৱেগ হয় নহয় জানো? এই কঁঠাল গুটিৰে এটা ধুনীয়া ৰেচিপি মই বনাবলৈ চেষ্টা কৰিছোঁ। এই ৰেচিপিটো আপোনালোকে দাইল ভাত নতুবা ইভিনিং স্নেক্সতো খাব পাৰিব। তাৰ বাবে মই লৈছোঁ কেইটামান কঁঠাল গুটি, আৰু এই কঁঠাল গুটিখিনি প্ৰথমতে মই বগা বাকলিখিনি এৰুৱাই লৈছোঁ আৰু লৈ কিছু সময় মই পানীৰে এনেদৰে তিয়াই ৰাখিছোঁ। চাওক, মই বগা বাকলিখিনি এৰুৱাই লৈছোঁ। আপোনালোকে ৰঙা বাকলিখিনি নেৰুৱালেও কোনো কথা নাই, আৰু এনেদৰে অলপ পানী দি এনেদৰে তিয়াই ৰাখিছোঁ। ইয়াতে মই ব্যৱহাৰ কৰিছোঁ কেইটামান কেঁচা বাদাম। মই ইয়াতে অলপমান কেঁচা বাদাম উলিয়াই লৈছোঁ, লগতে মই অলপ লৈছোঁ কেঁচা বুট। এইখিনি মই তিয়াই কোমলাই ৰাখিছিলোঁ, আৰু এয়া মই তাৰেও অলপ লৈ লৈছোঁ। এই ড্ৰাই ফ্ৰাইখিনিত মই ছিজনিং হিচাপে ব্যৱহাৰ কৰিছোঁ অলপমান জলকীয়া গুড়ি, অলপমান ৰঙা জলকীয়াৰ গুড়ি লৈছোঁ ৰঙৰ বাবে, অলপ আমচুৰ পাউডাৰ লৈছোঁ, অলপ জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ, সোৱাদ অনুসৰি নিমখ, আৰু অলপ লৈছোঁ চাট মছলা। এইখিনি মই ছিজনিং হিচাপে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে অলপমান হালধিও ল'ব পাৰে। এয়া চাওক, এই কঁঠালৰ গুটিখিনি এতিয়া মই দীঘলীয়াকৈ পাতল পাতলকৈ কাটি লৈছোঁ। বেছি পাতল আপোনালোকে নকৰিব, মিডিয়ামটো কৰিলে হ'ল। এয়া মই এনেদৰে কাটি লৈছোঁ। আৰু এইপিনে কেইকোমান মই নহৰু লৈছোঁ, আৰু ডাঙৰ ডাঙৰকৈ পিঁয়াজ অলপমান কাটি লৈছোঁ। নহৰুখিনি মই বাকলিখিনি এৰুৱা নাই। আৰু এইপিনে মই কেৰাহীখন গৰম হ'ব দিছোঁ, আৰু ইয়াতে মই জোখমতে 1 কাপমান তেল দি দিছোঁ। ইয়াতে অলপ তেল বেছিকৈ লাগে। তেলখিনি গৰম হোৱাৰ লগে লগে প্ৰথমতে ইয়াতে মই ভাজি লৈছোঁ বাদামখিনি। আপোনালোকে গোটেইখিনি বস্তু এক্সট্ৰাকৈ ভাজি ল'ব, তেতিয়াহ'লে ড্ৰাই ফ্ৰাইটো খাবলৈ বহুত ভাল লাগে। মই কিছু সময় বাদামখিনি এনেদৰে ভাজি লৈছোঁ, আৰু এতিয়া মই ভাজি লৈছোঁ কেঁচা বুটখিনি। এইখিনিও আপোনালোকে মিডিয়াম টু শ্ল' ফ্লেমত আপোনালোকে অলপ সময় ভাজি ল'ব। আমি এনেদৰে ভাজি আছোঁ। গোটেইখিনি লাহে লাহে ভাজিলে আৰু এক্সট্ৰাকৈ ভাজিলে ড্ৰাই ফ্ৰাইটো খাবলৈ বহুতেই বেছি ভাল লাগে। কাৰণ একেলগে ভাজিলে কিছুমান বস্তু কমকৈ সিজে নতুবা বেছিকৈ সিজিব পাৰে। গতিকে আমি এক্সট্ৰাকৈ ভাজি ল'লে ড্ৰাই ফ্ৰাইটো খাব বহুতেই ভাল লগা হৈ যায়। এয়া চাওক, মই বুটখিনিও এনেদৰে ভাজি লৈছোঁ। এতিয়া গোটাকৈ ৰখা নহৰুখিনি অলপ থেতেলিয়াই লৈ তেলত এইখিনিও এক্সট্ৰাকৈ অলপ ভাজি লৈছোঁ। নহৰু বেছি দিব নালাগে, 4-5 কোমান দিলে হৈ যাব। আমি এইখিনিও ভাজি পেলাই ৰাখি থৈ দিম। এতিয়া ডাঙৰ ডাঙৰকৈ স্লাইচ কৰা পিঁয়াজখিনিও মই দি দিছোঁ। পিঁয়াজবোৰ আপোনালোকে সৰু সৰু নকৰিব, ডাঙৰ ডাঙৰকৈ কাটি পেলাই অলপমান ভাজিলেই হৈ যাব। এয়া চাওক, মই অলপমান এনেদৰে ভাজি লৈছোঁ, আৰু এইখিনিও ভাজি বুটখিনি আৰু বাদামখিনিৰ সৈতে ৰাখি থৈ দিছোঁ। এতিয়া শেষত আমি কঁঠালৰ গুটিখিনি দি পেলাই এনেদৰে ভাজি আছোঁ। আপোনালোকে কঁঠালৰ গুটিখিনি ভাজোঁতে শ্ল' ফ্লেমত নাভাজিব, মিডিয়াম টু শ্ল' ফ্লেমত ভাজিলে হ'ব। কাৰণ কম ফ্লেমত ভাজিলেও কঁঠালৰ গুটিখিনি টান হৈ যাব পাৰে। গতিকে আপোনালোকে এনেদৰে অলপ টাইম ভাজি ল'ব। ভজা হোৱাৰ পিছত যেতিয়া কঁঠালখিনি সিজিব, তেতিয়া আপোনালোকে ভাজি ৰখা বাদাম, বুট আৰু পিঁয়াজ, নহৰু গোটেইখিনি দি আৰু এবাৰ ভালদৰে মিলাই ল'ব। ইয়াৰ লগে লগে আমি দি দিব লাগিব মছলাখিনি, যিখিনি আমি লৈ লৈছোঁ আগতে। এইখিনিও লগতে দি দিছোঁ, আৰু অলপ টাইম এনেদৰে ভাজি আছোঁ। এই ড্ৰাই ফ্ৰাইখিনি হোৱাৰ আগে আগে ইয়াতে মই ব্যৱহাৰ কৰিছোঁ কেইখিলামান নৰসিংহৰ পাত, আৰু এইখিনিও মই ইয়াতে দি দিলোঁ। আৰু এইখিনি দিয়াৰ পিছত 1 মিনিটমান লৰাই ড্ৰাই ফ্ৰাইখিনি আমি নমাই থ'ম। আৰু এয়া চাওক, আমি কঁঠাল গুটিৰে বনোৱা ড্ৰাই ফ্ৰাই ৰেচিপিটো একদম ৰেডি হৈ গৈছে। দেখিব যিমানেই ভাল লাগে, খাবলৈ বহুতেই বেছি ভাল লাগে। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাব। আপোনালোকেও বনাই চাব, আৰু কেনেকুৱা পায় মোক কমেণ্টত নিশ্চয় জনাব। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে। থেংক ইউ।